হ্যাপি বাৰ্থডে জুবিন দা এই কৈ আজি ভিডিঅ' আৰম্ভ কৰোঁ। তো নমস্কাৰ, কেনে আছে? জুবিন দাৰ বাৰ্থডে দিনাখন তেওঁ ফ্ৰেণ্ডছৰ কাৰণে ইমান ধুনীয়া এটা উপহাৰ যে তেওঁ আহি থকা চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ কৰি দিছে। দুদিনমান আগতে তাৰ টিজাৰো আহিছিলে, টিজাৰৰ ৰিভিউ আমি কৰিছিলোঁ। তাত যিখিনি কথা কৈছিলোঁ সেইখিনি ট্ৰেইলাৰটোত অলপ বিৱৰণ দিলে, অলপ দীঘলীয়া কৰি দিছে। লগতে যিখিনি কেৰেক্টাৰ চিনেমাখনত আছে বা যিখিনি কেৰেক্টাৰ এই চিনেমাখন চলাই নিব সেই কেৰেক্টাৰখিনিৰ বিষয়ে অলপ বিৱৰণ দি দিলে। যেনেকৈ ধৰি লওক বৰ্ষা ৰাণীৰ বিষয়ে সাংবাদিক হয়, জুবিন গাৰ্গ সাংবাদিক হয়। অফক'ৰ্ছ মই আগতেও কৈছিলোঁ টিজাৰটোত কৈছিলোঁ। তপন দাসৰ বিষয়ে এতিয়াও মই অলপ কনফিউজ হৈছোঁ, তেওঁ জাৰ্নেলিষ্ট হয়, সাংবাদিক হয় নে পলিটিক্সৰে এজন ব্যক্তি হয়, লেতেৰা পলিটিক্সৰ এগেইনষ্টত এটা ভাল ৰাজনীতিৰ ৰাস্তা বাছি লৈছে, তেনেকুৱা হ'ব পাৰে। এতিয়ালৈকে মই কনফাৰ্ম নহয় সেইটো বিষয়ে। লগতে আমি কে ছাৰকো দেখা পালোঁ, সকলোৱে পৰিচিত কৃষ্ণ কমল খাটনিয়াৰ ডাঙৰীয়া আছে চিনেমাখনত। এই সকলো ব্যক্তি, দিগ্গজ ব্যক্তি এই চিনেমাখন যেতিয়া আগবঢ়াই লৈ যাব, নিশ্চয় চিনেমাখন অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত ব্লকবাষ্টাৰ হিচাপে স্থাপন হ'বলৈ গৈ আছে। বেছি দিন নাই, মাত্ৰ এমাহ আছে। 23 ডিচেম্বৰত এই চিনেমাখন চিনেমা হলত আহি আছে। তো তেতিয়ালৈকে অপেক্ষা আছে আৰু জুবিন দাৰ ওপৰত ভৰসা আছে। আপোনালোকে ট্ৰেইলাৰটো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব, আৰু এইটোও জনাব যে আপোনালোকে এই চিনেমাখনৰ কাৰণে কিমান অপেক্ষা আছে, আপোনালোকৰ এই চিনেমাখনৰ কাৰণে এক্সাইটমেণ্ট কিমান আছে। মোৰতো মই ক'লো বহুত বেছি আছে, কাৰণ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত যেতিয়া জুবিন দাৰ চিনেমা আহে তেতিয়া হিলডল ভাঙি মানুহে চিনেমা চাবলৈ যায়। ৰেকৰ্ড আছে, দৌৰি দৌৰি যাম কাঞ্চনজংঘা চাম, দৌৰি দৌৰি যাম মিছন চাইনা চাম বুলি যেতিয়া এটা ডায়লগ ওলাইছিলে এটা সময়ত বহুত বেছি প্ৰচলিত আছিল। সেইটো আকৌ হ'বলৈ গৈ আছে। এবাৰ কম আমি দৌৰি দৌৰি যাম ৰাজনীতি পাৰ্ট 1 চাম, কিন্তু মনত ৰাখিব এইটো পাৰ্ট 1 হয়, কাৰণ সম্পূৰ্ণ চিনেমা এখন নহয়। পাৰ্ট 2 নিশ্চয় আহিব, আৰু এই কাহিনী হয়তো আধৰুৱা হ'ব। চিনেমাখন চোৱাৰ পিছতে আমি গম পাম যে কাহিনী আচলতে কি হ'ব, যে কিমান ধুনীয়া একশ্যন হ'ব। অলৰেডি আমি একশ্যন চিন কেইটামান দেখিছোঁ, গুলীয়া চিন কেইটামান দেখিছোঁ, য'ত জবৰদস্ত মানে মজা লাগি গৈছে চাই। আৰু বেকগ্ৰাউণ্ড মিউজিক ট্ৰেইলাৰটো মই কম জবৰদস্ত হৈছে। প্ৰথমতে যিমান শ্ল'লি আগবাঢ়ি যায় আৰু শেষৰ সময়ত যিটো লেভেলত আপ হৈ যায় বেকগ্ৰাউণ্ড মিউজিকটো, জাষ্ট গাৰ নোম কিয়ৰি যায়, ইমান ধুনীয়াকৈ বনাইছে। তো বহুতে ক'ব পাৰে যে মই চিনেমাখনৰ প্ৰশংসাই কৰি আছোঁ বা ট্ৰেইলাৰটো মই প্ৰশংসাই কৰি আছোঁ, বেয়া কি একোৱেই নাই নেকি? তো মই নকওঁ যে বেয়া একোৱেই নাই। চিনেমাখন চোৱাৰ পিছতে গম পাম আচলতে বেয়া আছে নে সঁচাকৈ একোৱেই নাই। ট্ৰেইলাৰটো চাইতো ক'ব নোৱাৰিম। ট্ৰেইলাৰটো এতিয়ালৈকে যিমানখিনি মই গম পাইছোঁ সেইখিনি অলৰেডি মই কৈছোঁ। টিজাৰ ৰিভিউটো মই কৈ দিছোঁ যে কাহিনীটো কেনেকুৱা হ'বলৈ গৈ আছে। যদি আপুনি চোৱা নাই তেতিয়াহ'লে টিজাৰ ৰিভিউটো চাই লওক। তো আজিলৈ ইমানে, আকৌ লগ পাম এখন নতুন চিনেমাৰ নতুন ৰিভিউ লৈ এটা নতুন ভিডিঅ'। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।